সৰুৰ পৰাই মাক দেখি আহিছোঁ, সকলোতকৈ সোনকালে শুই উঠে আৰু সকলোতকৈ দেৰিকৈ শুৱে। সঁচাকৈ তেতিয়া ভাবোঁ মায়েনো কি কৰি থাকে জানো, ইমান সোনকালে উঠে আৰু দেৰিকৈও শুৱে, কি কৰে কৰক দেই, আমি হ'লে শুওঁ। মনত তেতিয়া সেইটো ভাৱ আহিছিলে। কিন্তু এতিয়াহে গম পাইছোঁ সংসাৰৰ দায়িত্ব যে ইমান গধুৰ, সঁচাকৈ গম পোৱা নাছিলোঁ। এতিয়াহে গম পাইছোঁ সংসাৰ বঢ়াৰ লগে লগে সংসাৰৰ দায়িত্ববিলাক বহুত গধুৰ হৈ পৰে। আৰু সেয়ে ময়ো ৰাতিপুৱা শুই উঠি আহি দেখিলোঁ যে শেৱালি ফুলখিনি বৰ ধুনীয়াকৈ পৰি আছে। সেয়েহে শেৱালি ফুল বুটলি ল'লোঁ, পেটৰ কাৰণে যিহেতু ভাল, খাব লাগে মাজে মাজে তিতা বস্তু, সেইকাৰণে বনাই মেলি কিবাকিবি কৰি খালোঁ আমি। আৰু খাই বৈ আকৌ বেলেগ এটা ৰূপ ল'লোঁ জানেনে, মাথাত পাগুৰি চাগুৰি একেবাৰে মাৰি লৈছোঁ গামোচা। কাৰণ আমাৰ ঘৰটো অলপ ভাঙিছে, সেইকাৰণে ধূলি বালিবোৰ যিমান উৰিছে সেয়েহে মাথাত পাগুৰিটো মাৰি লৈছোঁ আৰু, নহ'লে এনেই চুলি সৰি সৰি নায়েই, এতিয়া আকৌ ধূলি বালি লাগি যিকেইডাল আছে তাকো সৰি থাকিব, টকলো হৈ যাম। ঘৰ চৰবোৰ ভাঙি আছে আৰু কাষতে ফুল আছিলে, সেইবোৰ ফুল চুল ভাঙি মেলি অৱস্থা নাইকিয়া হৈ গৈছে। কিবা এটা পাবলৈ কিবা এটা হেৰুৱাবই লাগিব নহয় জানো। হ'ব আৰু পাছে পৰে ৰুম আৰু ফুলবোৰ। তাৰপিছত আমাৰ গাঁৱৰে এখন ট্ৰেক্টৰ মাতি মানুহজনে ট্ৰেক্টৰত যিখিনি ভগা চিগা আমাৰ ভঙাৰ মানে শিল বালিখিনি থাকি গৈছিলে, সেইখিনি উঠাই ল'লে আৰু ওচৰ চুবুৰীয়া কেইজনমান লগ লাগি আমাৰ গাঁৱৰে ৰাস্তাটো যিহেতু খলা বমা, পকা নহয় ন, কেঁচা গাঁৱৰ ৰাস্তা আমাৰ, সেইকাৰণে গাঁৱৰ ৰাস্তাটো ভাল কৰিবৰ কাৰণে খলা বমাবিলাকত এইবিলাক যদি দি দিয়া যায় অলপ ভাল হ'ব বুলি ভাবি সকলোৱে লাগি মেলি উঠাই আছে আৰু এয়া। আৰু এজনে দেখিছেই আমাৰ উৎপাত কৰা মহাশয়ে ৰৈয়ে আছে, ট্ৰেক্টৰত উঠি ঘূৰি ফুৰিছে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় প্লিজ শ্বেয়াৰ কৰি দিব আৰু পেজখন ফ'ল' কৰি দিব। ধন্যবাদ।